বন্ধুসকল আপোনালোকে ডুবাই চহৰৰ কথা নিশ্চয় শুনিছে নাইতো ডুবাই চহৰলৈ আপোনালোকে যাবলৈ মন কৰে নেকি বাৰু যদি আপোনালোকে মধ্য পূব এছিয়াৰ চহকী চহৰ ডুবাই আপোনালোকে ভিজিট কৰিব বিচাৰিছে তেনেহলে এই ভিডিঅটো আপোনালোকৰ বাবে বহুত জৰুৰী হ'ব বন্ধুসকল মধ্য পূব এছিয়াৰ আটাইতকৈ চহকী চহৰখনৰ নামেই হ'ল ডুবাই ডুবাই হ'ল এনেকুৱা এখন এমেজিং চিটি যিখনৰ কিছুমান নিয়ম নীতিয়ে সকলোকে আচৰিত কৰি তোলে যিবোৰৰ ভিতৰত তাত ঘৰৰ মানুহে কুকুৰৰ ফলনি বাঘ পুহি ভাল পায় আৰু সোণৰ গাড়ী চলোৱাটো তেওঁলোকৰ এটা চখ আছে আজি এই ভিডিঅ'টোত আপোনালোকক এমেজিং চিটি ডুবাইৰ তেনেকুৱা কিছুমান 5টা ফেক্ট কম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব Number 1 গোল্ড এটিএম বন্ধুসকল ডুবাই চহৰত এনেকুৱা এটা এটিএম আছে যিটো গোল্ড এটিএম বুলি কোৱা হয় গোল্ড এটিএম মানে কি হ'ব পাৰে আপোনালোকে নিশ্চয় ভাবিছে হয় গোল্ড এটিএম মানে হ'ল তাৰ পৰা সোণ ওলোৱা এটা এটিএম আমাৰ ইয়াত যেনে ধৰণে এটিএমৰ সহায়ত আমি পইচা উলিয়াও তেনেকৈ ডুবাই চহৰত এটিএমৰ সহায়ত সোণ উলিয়াব পাৰি এই এটিএমটো জাৰ্মান কোম্পানী এটাই ডুবাই চহৰৰ এটা শ্বপিং মলৰ তলত বহাইছিল এতিয়াও তাত তেনেকুৱা বহু ধৰণৰ এটিএম আছে যিবোৰৰ পৰা 24 কেৰেটৰ সোণৰ বিস্কুট বিভিন্ন অলংকাৰ আদি উলিয়াব পাৰে গ্ৰাহকসকলে কেছ দি নাইতো ক্ৰেডিট কাৰ্ডৰ সহায়ত এনেকুৱা সোণৰ বস্তুসমূহ তাৰ পৰা উইথড্ৰল কৰিব পাৰে যিবোৰ সোণৰ বস্তু কলা ৰঙৰ এটা পেকেটৰ পৰা এটিএমৰ পৰা ওলায় চাই আচৰিত নহয়নে আমাৰ ইয়াততো এটিএম থাকিলেই পইচা চুৰে লৈ গুচি যায় তেন্তে ভাবকচোন যদি সোণৰ এটা এটিএম থাকিবলৈ হয় ইয়াত কিমান ডকাইত হোৱাৰ সম্ভাৱনা বেছি ডায়মণ্ড মোবাইল ফোন বন্ধুসকল আপোনালোকেতো জানেই যে ডুবাই চহৰৰ সকলো আৰবপতি বহুত ধনী হয় তেওঁলোক ইমানেই ধনী যে তেওঁলোক ধন ব্যয় কৰিবৰ বাবে ডায়মণ্ড ফোন মানে হীৰাৰ ফোন লগত ৰখাটো এটা চখ হৈ পৰিছে ডায়মণ্ড ফোন বুলি কওঁতে পিটাৰ এলোচনৰ নকিয়া মোবাইল ফোনটোৱে হ'ল আটাইতকৈ দামী মোবাইল ফোন যিটোৰ দাম হ'ল ভাৰতীয় মুদ্ৰাত প্ৰায় 90 লাখ টকা এতিয়াও আৰবত থকা বহু লোকে এনেকুৱা মোবাইল ফোন ব্যৱহাৰ কৰে য'ত হীৰা খটুৱা থাকে 3 নম্বৰ ফেক্টটো হ'ল বনৰীয়া জন্তু ঘৰত ৰখা এটা চখ বন্ধুসকল আমি যেনেকৈ ঘৰচীয়া বস্তু যেনে কুকুৰ মেকুৰী আদি লগত ৰখাটো এটা চখ হয় তেনেকৈ ডুবাই আৰবপতিসকলৰ এটা চখ আছে যে তেওঁলোকে বনৰীয়া জন্তু যেনেকৈ বাঘ ভালুক আদি লগত ৰখাটো এটা চখ বনৰীয়া জন্তুৰ ভিতৰত বনৰ ৰজা বাঘ ইহঁতি পুহি বেছি ভাল পায় যিবোৰ টাইগাৰ নিজৰ গাড়ীত লৈ তেওঁলোকে ফুৰাবলৈ লৈ যায় আমাৰ ইয়াত যেনেকৈ কুকুৰ লৈ যায় ফুৰাবলৈ গাড়ীত তেনেকৈ তেওঁলোকে বাঘ লৈ যায় লগত ফুৰাবলৈ কিন্তু বৰ্তমান ডুবাই পুলিচে বনৰীয়া জন্তু লগত ৰাখিবলৈ নিদিয়ে যদিও সকলোৱে লুকাই চুৰকে এই আচৰিত চখটো পূৰণ কৰিবলৈ বাঘ নিজৰ লগত ৰাখি পোহে গোল্ডেন কাৰ বিউটিফুল আৰু এমেজিং চিটি ডুবাই আৰবপতিসকলে নিজৰ ধনী হোৱা ক্ষমতা দেখাবৰ বাবে বহুতো দামী দামী গাড়ীত পৰিভ্ৰমণ কৰে দামী বুলি কওঁতে ইয়াৰ নিচিনা সাধাৰণ দামী গাড়ী নহয় তেওঁলোকে সোণৰ গাড়ীত পৰিভ্ৰমণ কৰি ভাল পায় আৰু সোণৰ গাড়ীত পৰিভ্ৰমণ কৰি নিজৰ ধনী হোৱাৰ ক্ষমতাটো দেখুৱায় আমাৰ কাৰণে এইটো বিশ্বাস কৰিবলৈ অলপ টান লাগে যদিও ডুবাই চহৰৰ তাত গোল্ডেন কাৰ চলোৱাটো এটা সাধাৰণ কথা নাম্বাৰ 5 ছুপাৰ কাৰ অফ ডুবাই পুলিচ বন্ধুসকল যেতিয়া বিদেশী গাড়ীৰ লগত আমাৰ গাড়ীবোৰ কম্পেয়াৰ কৰা হয় তেতিয়া ডুবাইৰ গাড়ীৰ লগত কোনেও বাজি মাৰিব নোৱাৰে আমাৰ ইয়াত সাধাৰণ মানুহে দামী গাড়ী চলোৱাটো যিমান কঠিন আনহাতে ডুবাই চহৰত পুলিচে বহুতো লাখ টকাৰ মূল্য গাড়ী ব্যৱহাৰ কৰে যিবোৰ গাড়ীক পেট্ৰলিং কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু সেইবোৰ কাৰ হ'ল আমাৰ কাৰণে ড্ৰিম কাৰ সঁচাই আচৰিত নহয়নে বন্ধুসকল এয়া আছিল এমেজিং চিটি ডুবাইৰ ওপৰত কিছুমান ফেক্ট আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে বন্ধুসকলক শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিডিঅ'টো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ল'বলৈ নাপাহৰিব